Hello student, welcome back to my YouTube channel IH Tech Assam. তো ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোৰে হাফ ইয়াৰলি এক্সাম কমপ্লিট হ'ল আৰু তোমালোকৰ হাফ ইয়াৰলি এক্সাম চাগে নিশ্চয় ভালে হৈছে আৰু এতিয়া তোমালোকৰ নেক্সট আহি আছে সেকেন্ড ইউনিট টেষ্ট আৰু কেইদিনমান পিছতে তোমালোকৰ সেকেন্ড ইউনিট টেষ্ট অনুষ্ঠিত হ'ব গতিকে তোমালোকে এতিয়াৰ পৰাই সেকেন্ড ইউনিট টেষ্টৰ বাবে প্ৰিপাৰেচন আৰম্ভ কৰিব লাগিব তো আজিৰ এই ভিডিওটো তোমালোকৰ বাবে আমি লৈ আহিছো ক্লাস 10ৰ ইংলিশ সাবজেক্টৰ সেকেন্ড ইউনিট টেষ্টৰ সিলেবাস তো তোমালোকৰ লগত আজি আমি কথা পাতিম সেকেন্ড ইউনিট টেষ্টত ইংলিশৰ কি আহিব তো প্ৰথমতে তোমালোকৰ টেক্সট বুকৰ পৰা চাবলৈ গলে প্ৰথম তোমাৰ এনিমেল দ্বিতীয়তে আছে টি ফ্ৰম আসাম আৰু তৃতীয়তে আছে টেলছ অফ কাষ্টাৰ্ড দ্য ড্ৰেগন এই তিনিটা চেপ্টাৰৰ পৰা তোমালোকৰ টেক্সট বুকৰ পৰা প্ৰশ্ন আহিব সেকেন্ড ইউনিট টেষ্টত আৰু তাৰ পিছতে সাপ্লিমেন্টাৰী তোমালোকৰ সেকেন্ড ইউনিট টেষ্টৰ বাবে ফুটপ্ৰিন্টস উইদাউট ফিট এই চেপ্টাৰটো পঢ়িব লাগিব সেকেন্ড ইউনিট টেষ্টৰ বাবে আৰু তাৰ পিছতে আছে গ্ৰামাৰ সেকশনৰ পৰা তোমালোকৰ সেকেন্ড ইউনিট টেষ্টত আহিব ভাৰ্ব ফ্ৰেজ কম্প্ৰিহেনশন সেন্টেন্স কাৰেকশন সাবষ্টেন্স ৰাইটিং এণ্ড স্পোকেন ইংলিছ তোমালোকৰ গ্ৰামাৰ সেকশনৰ পৰা এইখিনি আহিব তোমালোকৰ সেকেন্ড ইউনিট টেষ্টৰ বাবে আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ সেকেন্ড ইউনিট টেষ্টত যোনখিনি সিলেবাস আহিব সেই সিলেবাসখিনিৰ নোটছ যদি তোমালোকৰ হাতত বৰ্তমান নাই তেন্তে তোমালোকে আমাৰ অফিচিয়েল নাম্বাৰ 6002994303 এই নাম্বাৰত কন্টেক্ট কৰি তোমালোকে নোটছখিনি সংগ্ৰহ কৰিব পাৰিবা পিডিএফ আকাৰে হোৱাটছআপত তাৰ বাবে তোমালোকে কেৱল 100 টকা পেমেন্ট কৰিলেই হ'ব আৰু সেইখিনি পঢ়িলে তোমালোকৰ সেকেন্ড ইউনিট টেষ্টত 100% তোমালোকে ইংলিশত কৰিব পাৰিবা লগতে তোমালোকৰ যোনটো প্ৰি টেষ্ট হ'ব আৰু লগতে মেট্ৰিক ফাইনেল এক্সামতো তোমালোকে এই নোটছখিনি পঢ়িলে ভাল এটা ৰিজাল্ট কৰিব পাৰিবা গতিকে যদি তোমালোকৰ লাগে তেন্তে তোমালোকে আমাৰ অফিচিয়েল নাম্বাৰটোত কন্টেক্ট কৰিবা আৰু যদি কাৰোবাৰ কিবা ডাউট থাকে তেন্তে তোমালোকে কমেন্টছত সুধিব পাৰা আমি যিমান পাৰো তোমালোকৰ প্ৰশ্নবোৰৰ এনসাৰ দিবলৈ ট্ৰাই কৰিম আজিৰ ভিডিওটো তোমালোকৰ বাবে এইখিনি আছিল আশা কৰো ভিডিওটো তোমালোকৰ বাবে বহুত হেল্পফুল গতিকে যদি ভিডিওটোত এটা লাইক এতিয়াও কৰা নাই ভিডিওটোত এটা লাইক কৰি দিবা লগতে এনে ধৰণৰ ইনফৰমেটিভ ভিডিওবিলাক সদায় পাই থাকিবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা থ্যাংক ইউ ফৰ ওয়াচিং